নমস্কাৰ, মই আজি বাহু মাছৰ মূৰ বনাব লৈছোঁ। আহকচোন চাওঁ বাহু মাছৰ মূৰ মই কিহৰ লগত বনাব লৈছোঁ। এয়া অলপ বাহু মাছৰ মূৰ লৈছোঁ। মাছৰ মূৰটো কাটি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া এপিচ জাতিলাও লৈছোঁ। জাতিলাওৰ লগত বাহু মাছৰ মূৰ খাই খুব ভাল লাগে। আৰু অলপ আলু, দুটামান বিলাহী আৰু দুটামান জলকীয়া আৰু অলপ পিঁয়াজ। আৰু এতিয়া গেছত এখন কেৰাহী পাতিছোঁ আৰু ইয়াত মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। আৰু মাছৰ মূৰকেইপিচ এতিয়া মই ফ্ৰাই কৰি ল'ম। এয়া মাছৰ মূৰৰ পিচকেইটা ফ্ৰাই কৰা হৈ গৈছে। আৰু এই তেলখিনিতে মই অকণমান পাঁচফোৰণ দিছোঁ। আৰু দুটামান জলকীয়া দিছোঁ। এতিয়া অলপ পিঁয়াজ দিছোঁ। এতিয়া মোৰ পিঁয়াজখিনি ধুনীয়া এটা ৰঙচুৱা ৰং আহিছে। এতিয়া আলুৰ পিচকেইটা ইয়াতে দিছোঁ। আলুৰ পিচকেইটা এইদৰে তেলত আঁকি ভাজি ল'লে চব্জিখন খাই খুব ভাল লাগে। আৰু এতিয়া মই এই জাতিলাও পিচকেইটাও ইয়াতে দিছোঁ। জাতিলাওৰ লগত মাছৰ মূৰ খাই খুব ভাল লাগে। আপোনালোকে এইদৰে খাইছেনে? যিহেতু জাতিলাও খুব ভাল পাচলি হয়, সকলোৱে খাব পৰা, বেমাৰী মানুহো খাব পাৰে, খুব ঠাণ্ডা বস্তু হয়। আৰু এতিয়া মই হালধি দিছোঁ। আৰু এতিয়া এইদৰে মই শাকখিনি সিজিবৰ কাৰণে অলপ সময় ঢাকি ৰাখি দিছিলোঁ। আৰু এয়া মোৰ জাতিলাও, আলু খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া অলপ শাকখিনি ভাজি লোৱাৰ পাছত ইয়াতে দুটা বিলাহী কাটি দিছোঁ। যিহেতু মাছৰ আঞ্জা হয়, বিলাহী দিলে খাবলৈ খুব ভাল হয়। ইয়াত অলপ আদা নহৰু দিছোঁ। আৰু অন্য মই মছলা ব্যৱহাৰ নকৰোঁ। অকল নিমখ, হালধি জোখৰ অনুপাতে দিছোঁ। আৰু অলপ আদা নহৰু থেতেলিয়াই লোৱাও দিছোঁ। আৰু বেলেগ মই মছলা ব্যৱহাৰ নকৰোঁ।
এয়া মোৰ ভাজিকণ দেখিছেনে, খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া ফ্ৰাই কৰি লোৱা মাছৰ মূৰ কেইপিচ মই ইয়াতে দিছোঁ। শাকখিনি অলপ সিজাৰ পিছত আৰু এতিয়া মই পানী দিছোঁ মাছৰ ৰসটো ওলাবৰ কাৰণে। এয়া দেখিছে নহয়, বাহু মাছৰ মূৰ কিমান চৰ্বি হয়। খাই খুব ভাল লাগে। আৰু দুখিলামান মই তেজপাত দিছোঁ। এয়া মোৰ মাছৰ আঞ্জাখন হৈয়ে গৈছে। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ এটা ৰং আহিছে। আৰু যিহেতু জাতিলাওৰ পৰা এটা খুব ধুনীয়া গোন্ধ আহিছে। জাতিলাওৰ লগত মাছৰ মূৰ খাই খুব ভাল লাগে। এয়া মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। খুব ধুনীয়া এটা ৰং আহিছে আৰু এটা খুব ধুনীয়া গোন্ধ আহিছে। আপোনালোকে এইদৰে খায়নে? যদি মোৰ ভিডিঅ'টি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।